হুর 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 ঘুরাই দে আপন পথার কম গলাই দে कार गुड मर्निंग वाला कार कुछ बोलो गुड मर्निंग वाला गुड मर्निंग ना एकदम এইবিলাক চাও একদম পানির অবস্থা ওদালগুড়িত এনেকা পানির অবস্থা না দেখ कुछ कुछ गुड मर्निंग वाला কার্বি সে बोलो ना बोलो बोलो ওই স্যার পাগলা প্লিজ কার্বি সে बोलो হ্যাঁ আৰু হ্যাঁ ইয়াতে দোকান কেইটা একদম সন্ধিয়াতে বন্ধ হৈ যায় না আদাক কেমে খোৱাৰ কাৰণেতো নহয়তো কৌশিকা ইনষ্টাগ্রাম কৌশিক बोलो 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 শহৰীয়া কৌশিক কিবা আজি গাড়ী চাৰি মানে টাইম টু টাইম নাই আৰু তাৰপিছত পানীৰ প্ৰব্লেমটো একদম নক'বই আৰু পানীৰ আদাপ কেমে ভালে আছে চাওক না মূৰত কি লৈছে এইটো কি বস্তু এই So hey guys, good morning guys, welcome back to my YouTube channel. मैं आपका ब्रो NSD और मेरे साथ आप लोग कैमरा पीछे ले रहो तो इतना टाइम मुझे कितना बजे इतना 4:30 बोल जस्ट मात्र टुपनी পৰা উঠলো আৰু এতিয়া একদম পুৰা আজি সানডে না তো সানডে কাৰণে আজি পুৰা প্লেনিং কৰি আছো কট ঘূৰা ফুৰা এনেতো টাইম নহয় আৰু ক্লাছত কলেজত তো আজি সানডে হয় তো সানডে কাৰণে অলপ প্লেনিং কৰি আছো ৰাতিপুৱা কি কৰিম কি নকৰিম এতিয়া অলপ কাপোৰ চাপোৰ ধুব বাকী আছে তো কাপোৰ চাপোৰ ধুই কিনে একদম পুৰা বঢ়িয়াকৈ খাই লৈ ওলাই যাম ক'ত আৰু ফুৰিব আজি তো চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে সানডে ব্লগ सेट अच्छा हो जाए आप लोगों के साथ এতিয়া একদম পুরা কাপড় চাপড় ধুই দিব লাগিব না তো কাপড় চাপড় একদম পুরা ধুই কিনে একদম বঢ়িয়াকে অলপ টাইম পিছত আপোনালোকক লগ পাইছোঁ আৰু আজি দেখুৱাম একদম পুৰা মানে লাইফষ্টাইল নিচিনা ব্লগ আজি একদম পুৰা দেখুৱাম দে একদম বঢ়িয়াকৈ লগৰকেইটা কেনেকৈ থাকে তাৰপিছত মই কেনেকৈ থাকোঁ তাৰপিছত মোৰ লগৰকেইটা কেনেকৈ খায় লগৰকেইটা আজি বন্ধু ফিল্ম চাব যাব তাৰ মানে যোৱাকালি ৰাতি টিকেট হৈ গ'ল সিহঁতৰ অনলাইন বুকিং কৰিলে মই কৰিব ক'লোঁ কিন্তু টিকেট নাপালে সিহঁতে তো মই যোৱা নগৈ সিহঁতে আজি টংলাত একদম পুৰা বন্ধু ফিল্ম চাব যাব নীলিমদাৰ নতুন এটা ফিল্ম চাব যাব আৰু বঢ়িয়া লাগিব চাগে চাইটেদি সিহঁতে পুৰা একদম ময়ো এক্সাইটেড হৈ আছোঁ কিন্তু টিকেট নাপালোঁ তো নেক্সট টাইম চাম কেতিয়াবা তাৰপিছত আজি লগৰ ৰুমকেইটা দেখুৱাম আপোনালোকক কেনেকৈ ইমান ধুনীয়া দেখুওৱা নাই তো আজি একদম পুৰা বঢ়িয়াকৈ দেখাই দিম লগৰকেইটা কেনেকৈ থাকে তাৰপিছত মইতো এনেকৈ থাকোঁ ঠিক আছে দে হ'ব দে লগ পাই আছোঁ দে অলপ পিছত এতিয়া টাইম কিমান হ'ল 2টা বাজিছে তো এতিয়া একদম পুৰা ফাইনেলি একদম পুৰা হৈ গ'ল কমপ্লিট এতিয়া একদম ৰুমৰ পৰা ওলাম আৰু তাৰপিছত লগৰ ৰুমত যাম আৰু সিহঁতে কেনেকৈ আছে আপোনালোকক দেখুৱাম একদম বঢ়িয়াকৈ তাৰপিছত আৰু আমাৰ এই ইঞ্জিনিয়াৰিং ড্ৰয়িং এটা কৰিব দিছে তো মানে হোম এছাইনমেণ্ট দিছে তো সেইটো মই বনোৱা নাই এতিয়ালৈকে লগৰকেইটা বনাইছে বোলে অলপ চাই আহিম তাৰপিছত আহি কিনে ইয়াতে মই অকলে বনাম তাৰপিছত আৰু আপোনালোককো দেখুৱাম কেনেকুৱা লাগে চাব ভিডিঅ'টো লাষ্টলৈকে একদম চাই থাকিব ৰুমৰ ভিতৰত থাকি একদম গমেই পোৱা নাযায় কিমান টাইম হৈছে বাহিৰত খিৰিকী খুলি চালেহে গম পোৱা যায় তো এতিয়া একদম পুৰা ফুল পাৱাৰ ৰেডি ওলাই যাম লগৰ ৰুমলৈ তো এতিয়া মানে কি একদম ৰ'দত পুৰা অকলে খোজকাঢ়ি যাই আছোঁ ৰাস্তাইদি তো এইখিনিতে ওচৰতে হয় সিহঁতৰ একদম ওচৰতে মানে এই ভেৰগাঁও চকখিনি পাৰ হয় তাৰপিছত তাতে এটা উদ্যান আছে তাতে সিহঁতৰ লগৰকেইটা তো তাতে যাই দেখাই আছোঁ দেই আপোনালোকক বঢ়িয়াকৈ একদম লগৰকেইটাক মোৰ ৰুমৰ ওচৰতে এইফালে কলেজ যোৱা ৰাস্তা আৰু মই যাই আছোঁ এইফালে লগৰ ৰুমত তো এনজয় কৰিব সেইখিনিতে ভেৰগাঁও চাৰিআলি বুলি কয় তো सर बकलार क्या कर रहे हैं ये देखो भाई किरसान फ्रॉम क्या था कार्बी आंगलोंग हाँ कार्बी आंगलोंग से ये रुको हाँ मिलाता हूँ हाँ ये हमार की हुमेन डांगर गया ये देख पूरा एकदम खाली আছে কি বস্তু ভিডিঅ' অলপ পিছত চাই আছোঁ দে আৰু এয়া আমাৰ ভাস্কৰ ডাঙৰীয়া ফ্ৰম লখিমপুৰ ভাই হুমেন ডিব্ৰুগড় না
ফ্রম ডিব্ৰুগড় হা একদম পুরা বঢ়িয়া মজা পানী করছে মিন্ময় ডাঙৰীয়া মিন্ময় এতিয়া ব্ৰাছ কৰি আছে একদম মাত্ৰ জাষ্ট উঠিল মিন্ময় আমাৰ ফ্ৰম নলবাৰী এই চাৰ পাগলাৰক দেখা নাই যে হা লেট্ৰিনত সোমাইছে নেকি কোন হে ভাই উমেন কি লৈছে এইটো মূৰত ৰ দেখাই হা চাওক না মূৰত কি লৈছে এইটো কি বস্তু এই কিবা এই যে চব্জি বনোৱা সেইটো কিবা ओए सर पकलार किधर है तू तेरे को देखने आया हम ये सर पकलार पूरा एकदम देखना क्या कर रहा है सुबह ने किया थे उदालगुरित एकदम पानीर अवस्था बहुत बेया हाँ खास करके फेरगाঁৱত নাজানো কিবা ভুল কৰিলো নেকি তো দেখাই আছো দে পানী চাওক না একদম এইবিলাক চাও একদম পানীৰ অৱস্থা ওদালগুৰিত এনেকা পানীৰ অৱস্থা না দেখ হা পানীৰ ওপৰত কি এইবিলাক আইৰণ না আৰু ইফালে কি কৰি আছো মুখ ধুই আছ নেকি এইটো দেই খোৱাৰ কাৰণেতো নহয় এইটো মিনময় এই মাত্ৰ উঠিছে জাষ্ট টোপনিৰ পৰা ব্ৰাছ কৰি আছে कुछ फ्रॉम कार्बी से कुछ गुड मॉर्निंग वाला कार्बी से बोलो ना बोलो ओए सर पगला प्लीज कार्बी से बोलो हाँ अदाक केमे अदाक ना अदाफ ADFP अदाफ केमे उसको भी ओए कृष्ण ओए मेरा दोस्त आया है ओए अरे इफाले ने देखा उधर एकदम पूरा लेटिन सेटिन से कार्बी से गुड मॉर्निंग वाला कार्बी से कुछ बोलो गुड मॉर्निंग वाला जस्ट गुड मॉर्निंग वाला बोलो ना बोलो अरे शर्माता की है बोलो जस्ट कार्बी से एक बार गुड मॉर्निंग वाला हाँ अदाफ केमे भाले आसा नेकी मतलब अच्छा हो ऐसा कुछ बोलो ना ऐसा कुछ बोलो अच्छा हो सब लोग ऐसा कुछ बोलो ना अरे मेरे को क्यों देख रहे बोल ना हाँ माने की कैसे जानो कैसे कि भाले आसो सब है ना मतलब सब लोग अच्छा है ना हाँ वही उमेन डांगरिया की सब्जी बनाइছা दाली बनाई আছে दाली তাৰপিছত ভাত दाली আৰু ভাত বনাই আছে খিচৰি বনালে হ'ল খাই গলো হৈ গ'ল এইফালে আৰু একদম পুৰা আলু তাৰপিছত জলকীয়া আছে টমাটো পুৰা কাটি থৈ দিছে বনাব আৰু খাই লৈ যাব আজি পুৰা মই কিন্তু খানা খোৱা নাই দেই উমেন না নাখাওৱে দেখাও দে দেখাইছো এইটো না মই কিবা মেগী আৰু চাহ খাইছোঁ মানে ৰাতিপুৱা মেগী খালোঁ উঠি তাৰপিছত চাহ বনাইছোঁ অকণমান অ' কৃষ্ণ কিধৰ গয়া সিহঁতৰ ৰুম কেইটা এনেকুৱা হা বঢ়িয়া একদম চবেই একেলগে থাকে আৰু থাকে নেকি মিন্ময় ডাঙৰীয়াৰ ৰুম মিন্ময় অকলে আৰু বাকী ইফালে একদম পুৰা ৰাতিপুৱা বুট খাইছে ফেন পানী বা মোবাইল ইনষ্ট্ৰুমেণ্টকেইটা ইয়াতে ড্ৰয়িং কৰিলি আমাৰ কৌশিক ডাঙৰীয়াক দেখা নাপালোঁ দে তাৰ মানে কি কৌশিকৰ ফ্ৰেণ্ডছ ফাদাৰ মাদাৰ আহিছে তো কৌশিকক দেখাব নহ'লে এয়া আমাৰ কিষাণ ডাঙৰীয়া ব্লগ বনালে কিবা বেলেগকৈ চাই থাকে আৰু ইফালে একদম মিন্ময় ডাঙৰীয়া হাই হেল্ল' ফ্ৰম নলবাৰীৰ পৰা যদি কোনোবা আছা মিন্ময়ক একদম কি কমেণ্ট দিবি আৰু বেয়াকৈ কমেণ্ট দি দিবি হা তো মই ইয়াতে আহিছোঁ মানে কি ইহঁতে ড্ৰয়িং এটা বনাব দিছিল না ছাৰে আমাক হোম এছাইনমেণ্ট দিছিল না হোম এছাইনমেণ্ট দিয়া না কিষাণ তো ইহঁতে বনাইছে বোলে মানে কালি ৰাতি কৌশিকে ফোন কৰি কৈছিল মোক বনাইছে না নাই তো মই ক'লোঁ মই বনোৱা নাই ইহঁতে বনাইছে বোলে তো এতিয়া চাব আহিছোঁ ড্ৰয়িংটো কেনেকৈ বনাইছে চাম আৰু যদি ভাগ্য ভাল লাগে আপোনালোকে দেখা পাব বঢ়িয়াকৈ হয় না এই মিন্ময় ৰুম দে মিন্ময় ৰুমত আছোঁ বুজিছে তাৰমানে কি ওদালগুৰি ফেৰগাঁও বুলি কয় য'ত আছোঁ আমি তাৰমানে এইখিনি ফেৰগাঁও বুলি কয় তাৰপিছত ইয়াতে না গাড়ীৰ ফেচিলিটি তাৰমানে যিকোনো ঠাইৰ পৰা হওক অকণমান হ'লেও গাড়ীৰ ফেচিলিটি অলপ কম তাৰমানে গাড়ী চাড়ী মানে টাইম টু টাইম নায়ে আৰু তাৰপিছত পানীৰ প্ৰব্লেমটো একদম নক'বই আৰু পানীৰ খুব বেয়াকৈ প্ৰব্লেম দিছে ইহঁতেতো পানী কিনি খায় না পানী কিনি লয় এই যে কিবা 20 টকাতে পায় এই ডাঙৰ ড্ৰাম এটা তো ইহঁতে পানী কিনি খায় পানীৰ প্ৰব্লেম আৰু গাড়ীৰ প্ৰব্লেম আৰু ৰাস্তাৰ কণ্ডিশ্যন একদম খুব ভালো তাৰমানে কি ৰাস্তাৰ কণ্ডিশ্যন অকণমান বেয়া আছে আৰু হৈ যাব পিছত লাহে ঠিক বনাই আছে এতিয়া আৰু হা ইয়াতে দোকানকেইটা একদম সন্ধিয়াতে বন্ধ হৈ যায় না পুৰা সোনকালে মানে জল্দি বন্ধ হৈ যায় কি ক'ম আৰু কিবা বস্তু লাগিলেও যদি 7টা মানত আহ নাই নাপাবি দেই কোনোবাটো খোলা কোনোবাটো বন্ধ হৈ যায়
এই আহিল আমাৰ এয়া কৌশিক ডাঙৰীয়া চাওক না এই কৌশিকৰ বোলে কিবা আহিছে বোলে মাদাৰ ফাদাৰে আহিছে বোলে গ'ল নেকি কৌশিক কৌশিক তোৰ মাদাৰ ফাদাৰ আহিছে বোলে গ'ল হা কি গ'ল কিবা কিবি কৈ গ'ল না গাইডলাইনটো কিবা দি গৈছে না লোকেল বান্দা ইয়ো কৌশিক ওদালগুৰি ফ্ৰম কলাইগাঁও না হা কলাইগাঁৱৰ পৰা এই চাওক লোকেল বান্দা না লেভেলে বেলেগ इधर वीडियो में लेना है ये देखो सार पकलर आ गया सार पकलर टीशो फ्रॉम कार्बी आंगलोंग यो बंटाई कल तो पूरा डांस किया रात को ओए सार पकलर इधर देखो इधर इधर ओए लड़का इधर देखो मैं नहीं करेगा हाँ अरे तेरे को स्वागत कर रहे हैं यारो नहीं है ना ये यार गाइस मोर फ्रेंड किटा লগত আপোনালোকক চিনাকি কৰি দিয়া আছে মোক জানে এ আমাৰ মিনময় ইনষ্টাগ্ৰাম তো কৈ দে পটাপট लिप्स इन नलबारी তাৰপিছত এই কৃষ্ণ आपका इंस्टाग्राम आईडी बोलो जाहिद 17 भास्कर 75 सर पाकलर क्लार्क क्या क्लार्क @ और कौशिक का इंस्टाग्राम कौशिक बोलो शौर्या कौशिक किबा আছিল और हुमेन का इंस्टाग्राम हुमेन हाजरिका तो ये गाइस पटक के सब्सक्राइब ना पटक के फॉलो कर दिबो और যদি কোনবাক যদি লাইক করছা না পার্সোনালি যাই একদম ডাইরেক্ট মেসেজ করে দিব আর লগতে প্রোফাইলটো ওপেন কৰি চাবড়ে ইহতৰ নাই এ কোনটো ৰুমত হা কৌশিকৰ ৰুমত সোমাই আহিলোঁ গাইজ একদম দেখাই আছোঁ এয়া আমাৰ কৌশিক ডাঙৰীয়া পূৰা এক কাম কৰি আছে ইয়াৰে হয় লোকেল হা কৌশিকক দেখাই নাই এতিয়ালৈকে আপোনালোকক লোকেল মানে কলাইগাঁও না কলাইগাঁৱৰ পৰা বহুত কেইটা আছে আমাৰ ইয়াতে ওদালগুৰি পলিটেকনিকত না অঁ তো মই আহিছোঁ হা ড্ৰয়িং মই মানে আহিছোঁ কি ড্ৰয়িং চাব আহিছোঁ ইয়াতে ইঞ্জিনিয়াৰিং ড্ৰয়িং সিহঁতে বনাইছে বোলে চাওঁ অলপ মানে হোম এছাইনমেণ্ট দিছিলে কেনেকৈ বনাইছে চাওঁ অলপ চাই কেনে আপোনালোকক দেখাই আছোঁ দেই কি বঢ়িয়াকৈ বনাইছে চাগে ইয়াৰ ঠাণ্ডা ইয়াতে ওলাই দি চাওঁ কেনেকৈ বনাইছে ক'ত পালি এইটো কেনেকৈ ড্ৰয়িং চোৱা হৈ গ'ল হা একদম বঢ়িয়াকৈ বনাইছে পূৰা এতিয়া যাই ময়ো বনাম চাই ল'লোঁ অলপ কিবা এটাতো শিকিলোঁ ইহঁতৰ পৰা এতিয়া মই যাই ইহঁততকৈ যিমান পাৰোঁ বেছ তো ইয়াৰ গাইছ যাই আছোঁ ৰুমত বনাম এতিয়া মই বঢ়িয়াকৈ নাৰিকলৰ লাড্ডু দিছে দেই মজা কোনে বনাইছে তোৰ মায়ে বনাইছে বঢ়িয়া বনাইছে এয়া কৌশিকা নাৰিকলৰ লাড্ডু খাব দিছে দুটা দিছে একদম মজা বঢ়িয়া বনাইছে চাই ল'লোঁ লাড্ডু খালোঁ তাৰপিছত এতিয়া চাৰ পাকলাৰ খানা বনাই আছে চাৰ পাকলাৰ মানে কি ফ্ৰম কাৰ্বি আংলং এয়া চাওক না এই বনাই আছে দেই গেছত বঢ়িয়াকৈ কুকাৰ উঠাই দিছে কিয় বনাই খাবল दाल बनाया लड्डू खाने दिया कि नहीं कौशिक ने नहीं दिया मेरे को दिया एक और दो ये हमारा सर पकलार हाय बोलो हाय गाइस कुछ कार्बी लैंग्वेज सिखाओ ना कुछ कार्बी लैंग्वेज सिखाओ मेरे को भी सिखा दूंगा बाद में धीरे धीरे ये सब बोलेगा ना तो माने कि टाइम पोৱা নাই আজি অলপ সানডে না পুৰা এনজয় কৰি আছোঁ লগৰকেইটাৰ লগত খানা চানা খাই যাম নেকি ইহঁতৰ তাতে একদম বঢ়িয়াকৈ খানা বনাই আছে মই ডাঙৰীয়া যাওঁ ৰুমত বাই বাই শুন হা না যাওঁৱে বাই বাই ভাস্কৰ বাই বাই বোলো বাই বাই হা বাই বাই চি ইউ চুন তাৰপিছত আৰু কোন আছে शाम को मिलते हैं भाई मिनमय बाय बाय हाँ क्या ओ आबेली 3:30 অলপ পাৰ হয় মানে 3:30 আৰু 4 মাজতে 3:45 हाँ 3:45 बाय बाय कृष्ण किधर गया कृष्ण रूम में है इधर नहीं है तो कृष्ण है क्या रूम में नहीं है ना तो बाय बाय তো ওলালোঁ এতিয়া মানে ড্ৰয়িং কৰিব বাকী আছে মোৰো অলপ কাম আছে এতিয়া যাওঁ যাই কিনে ড্ৰয়িংটো বনাই লওঁ অলপ জলদি সোনকালে মানে আজি ৰাস চাব যাম খৈৰাবাৰী ৰাস আছে না আজি
বাহিৰত পুৰা একদম ৰ'দ দিছে হে তেৰি গমেই নাপাওঁ আহি পালোঁ দেই এতিয়া একদম ড্ৰয়িং বনাব লাগিব ড্ৰয়িং এতিয়া ড্ৰয়িং বনাম তাৰপিছত শুই যাম আৰু বঢ়িয়াকৈ টোপনি ধৰি আছে এই যে সেয়া আহিল আমাৰ তাপস ডাঙৰীয়া ছাৰ একদম পুৰা কিতাপ পঢ়ি একদম শুকাই গৈছে আহি পালে এতিয়া আমি দুটাই একদম পুৰা ড্ৰয়িং কৰিম इंजीनियरिंग ड्राइंग भाई बनता है भाई बनाना साथ में तो ওলাম এতিয়া আবেলিকে ফুৰিব ওলাম লগ পাম আপোনালোকক দেখনা हाँ भाई वीडियो लास्ट तक मजा आएगा अमिन का প্ৰেক্টিছ চলি আছে প্ৰেক্টিছ ভিডিঅ'টো মানে এতিয়া কি সমাপ্ত কৰিম মানে কলেজৰ পৰা আহিলোঁ তাৰপিছত কলেজত এনেই ফ্ৰেছাৰ্ছৰ কাৰণে মানে কি কিবা গান গাব আৰু ছোৱালীকেইটা ল'ৰাকেইটা তো মানে লগৰকেইটা আৰু তাৰপিছত পৰা প্ৰেক্টিছ কৰি আছিলে তো আমিও অলপ তাতে অলপ যাই এনজয় কৰি আহিলোঁ কিবা হয় নাজানো বাকী পিছত আপোনালোকে দেখা পাব যদি চাই থাকে ভিডিঅ'টো একদম পুৰা কণ্টিনিউ তো আজিৰ কাৰণে ইমানখিনিয়ে মানে এতিয়া অলপ ভিডিঅ'টো সমাপ্ত কৰি দিম তো बाय लव फ्रॉम तो बाय लव फ्रॉम NSD गुड नाइट सो जाओ आराम से डांस कर